প্ৰাচী পত্ৰিকাখনি উন্মোচন কৰিবৰ বাবে তেওঁ এই সভাখনিৰ পূৰ্বে বহুতো প্ৰতিযোগিতাত বিচাৰক হিচাপে তেওঁ আছিলে আমাৰ মাজত। আমাৰ এই বিভিন্ন অনুষ্ঠানত তেওঁ বিশেষভাৱে আমাৰ লগত জড়িত আছিলে। গতিকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ বাইদেউক, আৰু আমাৰ মইনা পৰিষদৰ তৰফৰ পৰা এখন প্ৰদান গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। মই বাইদেউৰ প্ৰাচী পত্ৰিকাখনি উন্মোচন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু লগতে দুআষাৰ ক'বলৈও অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ। আজিৰ এই মঞ্চৰ সভাপতিত্ব কৰা সভানেত্ৰী মহোদয়া, লগতে মঞ্চত উপবিষ্ট বিশিষ্ট আমন্ত্ৰিত মহিলাসকল, শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকল, শ্ৰদ্ধাৰ ৰাইজ আৰু মোৰ মৰমৰ মইনাসকল, মইনা পাৰিজাতৰ কৰ্মকৰ্তাসকল, সকলোলৈকে সেৱা জনাইছোঁ। আজি দক্ষিণ ধেমাজি আঞ্চলিক মইনা পাৰিজাতৰ নিৰ্বাচিত এই শিশু সমাৰোহ হৈছিলে। সেই শিশু সমাৰোহখনি দুদিনীয়াকৈ উপস্থিত থাকি খুবেই আপ্লুত হৈছোঁ, আৰু লগতে এই যি মহান দায়িত্ব দিলে দেউকা নামৰ প্ৰাচী পত্ৰিকাখনৰ দেউকা, এই প্ৰাচী পত্ৰিকাখন খুবেই সুন্দৰ হৈছে আৰু ইয়াৰ সম্পাদনা কৰিছে চয়নিকা ভূঞা আৰু নিবেদিতা দত্তই, আৰু সহ সম্পাদকত আছিলে অজিতা তাই। আৰু খুব সুন্দৰ হৈছে অলংকৰণ কৰিছে পাহাৰী কোঁৱৰ তনয়া বৰগোহাঁই, চয়নিকা ভূঞা। তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকৰ এই প্ৰাচী পত্ৰিকাখন সজাই তুলিছে। আৰু ইয়াতে আছে, আমি দেখি পাইছোঁ কবিতা আছে, প্ৰবন্ধ আছে, কুইজ আছে, আৰু খুব সুন্দৰ এটি গল্প আছে, বহাগী। খুব ধুনীয়া হৈছে। মইনাসকলে তেওঁলোকৰ মনৰ অনুভৱবোৰ গল্পৰ আকাৰে, প্ৰবন্ধৰ আকাৰে, কবিতাৰ জৰিয়তে প্ৰকাশ কৰিছে। আচলতে মইনা পাৰিজাত অনুষ্ঠানত এই যি সাহিত্য সাংস্কৃতিক এই অনুষ্ঠানবিলাক বা প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰা হয়, সেই অনুষ্ঠানসমূহে, প্ৰতিযোগিতাসমূহে আমাৰ মইনাসকলক ভৱিষ্যতলৈ আগুৱাই যাবলৈ বহুত বেছি প্ৰেৰণা দিয়ে, উৎসাহ দিয়ে। আৰু মইনা পাৰিজাতৰ পৰিচালিকাসকলেও এই ক্ষেত্ৰত বহুত গুৰু দায়িত্ব পালন কৰে। আৰু ঠিক তেনেদৰে এই দক্ষিণ ধেমাজি আঞ্চলিক মইনা পাৰিজাতৰ যিসকল কৰ্মকৰ্তা আছে, তেওঁলোকেও তেওঁলোকৰ এই অঞ্চলটোৰ মুঠ 13টা মইনা পাৰিজাতৰ জৰিয়তে এই অঞ্চলটোৰ মইনাসকলক যিধৰণে আগবঢ়াই নিছে সাহিত্যৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত, আৰু বিভিন্ন অলপ দিনৰ আগতে নাটকৰ কৰ্মশালাও কৰিছে তেওঁলোকে। খুবেই আপ্লুত হৈছোঁ আৰু কৰ্মকৰ্তাসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে এই গৰম বন্ধৰ দিনত মইনাসকলক এনেধৰণৰ শিক্ষা দি আগুৱাই যোৱাত সহায় কৰিছে, খুব ভাল লাগিছে। আৰু প্ৰাচী পত্ৰিকাখনৰ ক্ষেত্ৰত এখন প্ৰাচী পত্ৰিকা সম্পাদনাৰ আঁৰত বহুখিনি কষ্ট থাকে, আৰু সম্পাদনাও খুব সুন্দৰ হৈছে। প্ৰাচী পত্ৰিকাখনৰ যিটো শিৰোনাম খুব ভাল লাগিছে, দেউকা। এই দক্ষিণ ধেমাজি আঞ্চলিক মইনা পাৰিজাতৰ মইনাসকলে তেওঁলোকৰ সপোনবোৰ দেউকা মেলি আগুৱাই যাওক দূৰ দিগন্তলৈ, ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি কৰিছোঁ।